এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আজি এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আমি বনাম ডালকচু। ডালকচুখিনি ধুনীয়াকৈ ধুই ল'লোঁ। ধুই পিনি আলু এটাও কাটি ল'লোঁ, লগতে পিঁয়াজ এটাও কাটি ল'লোঁ। তাৰপিছতে কেৰাহী এখন আমি বহাই দিম, গৰম হ'বলৈ দিম। গৰম হোৱাৰ পিছতে আমি তাতে মিঠাতেল দিম। মিঠাতেলখিনি গৰম হোৱাৰ পিছত আমি তাতে পিঁয়াজ দি দিম। পিঁয়াজখিনি দিয়াৰ পিছতে অকণমান ৰঙচুৱা হোৱালৈকে মই পিঁয়াজখিনি ধুনীয়াকৈ ভাজিম। এয়া আপোনালোকে দেখা পাইছে পিঁয়াজখিনি ৰঙচুৱা হৈছে। এতিয়া মই তাতে এড কৰিম অকণমান হালধি গুড়ি। তাৰপিছতে মই ইয়াতে এড কৰিম নিমখ। নিমখখিনি পিছত এড কৰিলেও হয়, কিন্তু কি হয় মোৰ এটা অভ্যাস আছে যে নিমখ যদি মই পিছত দিওঁ নিমখখিনি চোকা হয়, সেইটো কাৰণে মই আগতে এড কৰোঁ। আপোনালোকে ইচ্ছা কৰিলে নিমখখিনি পিছত দিবও পাৰে, কোনো কথা নাই। তাৰপিছতে ধুনীয়াকৈ আমি ইয়াতে হালধিখিনি আৰু নিমখখিনি এনেকৈ মিক্স কৰি ল'ম। মিক্স কৰাৰ পিছতেই মই চয়াবিন কেইটামান তিয়াই থৈছিলোঁ, সেয়া চয়াবিনকেইটা ইয়াতে মই এড কৰি দিম। চয়াবিনখিনি এনেকৈ তেলতে ভাজি ল'লে টান টান হয়, খাই ভাল লাগে। পিছত দিলে কি হয়, খাবলৈ ঢিলা ঢিলা হয় আৰু ভাল নালাগে। তাৰপিছতে এতিয়া মই ডালকচু আৰু আলু ইয়াতে দি দিছোঁ। তাৰপিছতে অলপ এনেকৈ মই হিলাই দিছোঁ, যাতে নিমখ আৰু হালধিখিনি ধুনীয়াকৈ মিক্স হয়। তাৰপিছত ধুনীয়াকৈ ভাজি লৈ মই তাতে ঢাকন দি দিলোঁ। ঢাকনখন দিয়াৰ পিছত আপোনালোকে এয়া দেখিবলৈ পাইছে ধুনীয়াকৈ অকণমানকৈ সিজিবলৈ লৈছে। তাতে মই এতিয়া কেইটামান মচুৰ দাইল তিয়াই থৈছিলোঁ, সেইকেইটা ইয়াতে দি দিছোঁ। সেইকেইটা দি অকণমান ধুনীয়াকৈ হিলাই দিম যাতে গোটেইখিনি ভালকৈ মিক্স হৈ যায়। তাৰপিছতে মই ইয়াতে এড কৰিম পানী আপোনালোকে প্ৰায় এপোৱা মগেদি 1 মগ পানী দিলে ধুনীয়াকৈ আলুখিনিও সিজিব আৰু দাইলখিনিও সিজিব। আৰু গেছৰ ফ্লেমটো মই ইয়াতে বঢ়াই দিছোঁ, যিহেতু অকণমান দেৰি আগলৈকে মই গেছৰ ফ্লেমটো কমাই থৈছিলোঁ, মিডিয়াম চাইজত ৰাখিছিলোঁ। মিডিয়ামত ৰাখিছিলোঁ, চাইজ নহয়। তাতে অকণমান মই জালুকৰ গুড়া এড কৰিছোঁ। জালুকৰ গুড়াখিনি এড কৰাৰ পিছত মই অকণমান মিক্স কৰি লৈছোঁ। অকণমান আপোনালোকে চাবলৈ অসুবিধা হ'ব পাৰে ভিডিঅ'টো, যিহেতু কেমেৰামেন মোৰ কোনো নাই কেমেৰা ধৰি দিবৰ কাৰণে। নিজেই কেমেৰা কৰিছোঁ, নিজেই বনাই আছোঁ। তাতে এতিয়া মই জালুকৰ গুড়া এড কৰিলোঁ। তাৰপিছতে এতিয়া ইয়াতে অকণমান গৰম মছলা সৰু চামুচেৰে এচামুচ দিছোঁ। তেনেকৈ জিৰা গুড়িও তেনেকৈ সৰু চামুচেৰে এচামুচ, জালুকৰ গুড়া আধা চামুচ সৰু চামুচেৰে। তাৰপিছতে যিহেতু মোৰ ওচৰত কেঁচা জলকীয়া নাছিল, সেইটো কাৰণে জলকীয়া গুড়িকে দিছোঁ। সেয়াও একেই সৰু চামুচেৰে এচামুচ দিছোঁ। তাৰপিছত ধুনীয়াকৈ এইখিনি যেতিয়ালৈকে উতল নাহে তেতিয়ালৈকে এনেকৈ ৰাখিম অকণমান দেৰি। তাৰপিছতে ঢাকনি লগাই দিম। আদা নহৰুৰ পেষ্টটো মই দিবলৈ পাহৰি থাকিলোঁ। এইখিনি তেলতে দি ল'লে বেছিকৈ সোৱাদ হয় খাবলৈ, কিন্তু যিহেতু মই পাহৰি থাকিলোঁ এতিয়া এড কৰি দিছিলোঁ। তথাপিও খাবলৈ বেয়া হোৱা নাছিল বাৰু, ভালেই হৈছিল। আপোনালোকে কিন্তু তেলতে দি ল'ব। এয়া দেখিছে ধুনীয়াকৈ উতলি পানী শুকাইছেগৈ, দাইলখিনিও মিক্স হৈছে। এয়া ফাইনেল আমাৰ ডালকচু ধুনীয়াকৈ ৰেডি হৈ গৈছে। এয়া মই বাতিত উলিয়াই লৈছোঁ। আপোনালোকেও এনেকৈ বনাই খাবচোন, আৰু কেনেকুৱা পালে মোৰ ৰেচিপিটো আপোনালোকে জনাবলৈ নাপাহৰিব দেই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আহিম স্মৃতি আপোনালোকৰ লগত। বাই বাই।